নমস্কাৰ সকলোলৈকে। মেট্ৰিকৰ ৰিজাল্ট দিলে আমাৰ তাত। এতিয়া বহুতক ক'ব যে এইটো বস্তু চুজ কৰা, এইটো ষ্ট্ৰীম চুজ কৰা, এইটো ছাবজেক্ট লোৱা, বহুত স্ক'প আছে। ময়ো ভাবিলোঁ ভিডিঅ' এটা বনাওঁ। মই খালি এইটো ভিডিঅ'ত কোনো ছাবজেক্টৰ বা কোনো ষ্ট্ৰীমৰ কিমান স্ক'প আছে, কি স্ক'প আছে, মই সেইবোৰ এক্সপ্লেইন কৰিব ট্ৰাই নকৰোঁ হা। মই জাষ্ট এইটো বস্তু এক্সপ্লেইন কৰিব চেষ্টা কৰিম যে স্ক'প মানে কিনো, আৰু লগতে আমি যেতিয়া কাৰোবাক কওঁ যে এইটো বস্তুত স্ক'প বহুত আছে, তেতিয়া আমি কেনেকুৱা এটা পাৰ্চপেক্টিভৰ পৰা কওঁনো, মানে কেনেকুৱা এটা ধাৰণা লৈ আমি কওঁ যে স্ক'প বহুত আছে বুলি, সেই বস্তুখিনি এক্সপ্লেইন কৰিব চেষ্টা কৰিম। এতিয়া প্ৰথমতেই হ'ল স্ক'পৰ মিনিংটো কি। স্ক'প মানে বেচিকেলি এইটোৱে বুজায় যে আমি যেতিয়া কিবা এটা কাম কৰিব যাওঁ বা কিবা এটা কাম কৰিব ট্ৰাই কৰোঁ, তেতিয়া সেই কামটোত আমি ছাকচেছফুল হোৱাৰ মানে অপৰচুনিটি বা পচিবিলিটিটো কিমান আছে, চান্সটো কিমান আছে বেচিকেলি। সেইটোতো মিনিংটো হৈ গ'ল, সেইটো মোৰ মতে চবেই বুজি পায়েই। এতিয়া মেইন কথাটোত আহোঁ যে মেইন টপিকটো যোনটো যে স্ক'প আছে বুলি যেতিয়া আমাক কোনোবাই কয় বা আমি কাৰোবাক কওঁ, তেতিয়া আমি কেনেকুৱা কি ধাৰণা লৈ কেনেকুৱা এটা পাৰ্চপেক্টিভৰ পৰা কওঁনো, আৰু সেই বস্তুটো মই এক্সপ্লেইন কৰিবৰ কাৰণে এটা ষ্টৰি ক'ব ট্ৰাই কৰিম। সেই ষ্টৰিটোৰ জৰিয়তে মই ভাবোঁ চবেই ভালকৈ বুজি পাব। ষ্টৰিটো হ'ল ৰমেন বুলি এটা ল'ৰাৰ। এতিয়া ৰমেন কোন? ৰমেন এনেকুৱা এটা ল'ৰা যোন মানে নতুনকৈ এটা জেগালৈ শ্বিফ্ট হৈছে। সি এতিয়া বেলেগ জেগাৰ পৰা নতুন জেগা এটালৈ শ্বিফ্ট হৈছে, আৰু সি সেই নতুন জেগাটোৰ কথা একো নাজানে। তাত ক'ত কি বস্তু পায়, ক'ত কি আছে ভালকৈ একো নাজানে, নতুনকৈ আহিছে। এতিয়া সি মাৰ্কেটলৈ যাব লাগে বস্তু কেইটামান কিনিবৰ কাৰণে, ঠিক আছে। এতিয়া সি মাৰ্কেটলৈ যাবলৈ বুলি যেতিয়া ভাবিলে, সি অলপ চাই মেলি গম পালে যে ওচৰতে দুখন মাৰ্কেট আছে, মানে অলপ বেলেগ জেগাত, খালি মানে দুইখন সি য'ত থকা জেগাৰ পৰা ওচৰতে হয়। সেই এখনৰ নাম হ'ল এখনৰ নাম পাণ বজাৰ আৰু এখনৰ নাম ফেঞ্চি বজাৰ। আৰু এইটো সম্পূৰ্ণ কাল্পনিক ষ্টৰি হয় হা, একো ৰিয়েলিটিৰ লগত একো কানেকশ্যন নাই। সি যেতিয়া ঘৰৰ পৰা সি য'ত আছিলে মানে তাৰ পৰা সি ওলাই গ'ল মাৰ্কেটলৈ বুলি বস্তু কিনিবৰ কাৰণে। তাৰপিছত ওলাই গৈ এতিয়া সি চিনি নাপায়। তাৰপিছত ওলাই যাওঁতে ৰাস্তাতে মানুহ এজনক লগ পালে। এতিয়া মানুহজনক মই খুৰা বুলি ক'ম, ঠিক আছে। এতিয়া খুৰাক লগ পালে, খুৰাই সুধিলে যে ক'ত যোৱা। এতিয়া খুৰাৰ কেছটো কি, খুৰাই ৰাতিপুৱাৰ পৰা চাই আছে কোন মানুহ ক'ত গৈছে। খুৰাই ৰাস্তাতে সেইখিনিতে ওচৰতে ৰখি মেলি চাই আছে, চবকে সুধিছে। তাৰপিছত চবেই মানে মেক্সিমাম মানুহ যোন বজাৰলৈ গৈছে, মানে মেক্সিমাম মানুহে কৈছে যে খুৰাক যে মই পাণ বজাৰলৈ যাওঁ বুলি। মানে ফেঞ্চি বজাৰলৈ কোনো যোৱা নাই, মানে গৈছে বহুত কম মানুহ গৈছে, খালি মেক্সিমামখিনি চব পাণ বজাৰলৈ গৈছে। আৰু চবেই কৈছে যে পাণ বজাৰখন ভাল হয়, তাত চব বস্তু পাই যায়, সেইটো কাৰণে পাণ বজাৰলৈ যাওঁ। সেইটো কাৰণে খুৰাই ভাবিছে যে পাণ বজাৰখন ভাল হয়। এতিয়া খুৰাই ইয়াক সুধিলে ক'ত যোৱা, ই ক'লে আৰু এনেকৈ মাৰ্কেটলৈ যাওঁ, বস্তু কেইটামান কিনিব আছে। এতিয়া খুৰাই তাক নুসুধিলে, খুৰাই গম নাপায় মানে যে সি কি বস্তু কিনিব যায়, কি বস্তু তাৰ কিনিব আছে। খালি খুৰাইটো ৰাতিপুৱাৰ পৰা যোন দেখি আছে, খুৰাৰ ইণ্টেনশ্যনটো ভালেই হয়। সেই ভাল ইণ্টেণ্টতে খুৰাই কৈ দিলে যে পাণ বজাৰলৈ যোৱা, তাত চব পাই যাবা। চব তাতেই গৈছে যেতিয়া খুৰাই ভাবিলে যে ইয়াক যি লাগে সিও পাই যাব। তাৰপিছত খুৰাই তেনেকৈ ক'লত ইও বিশ্বাস কৰি ল'লে, মানে ৰমেনেও বিশ্বাস কৰি ল'লে। এতিয়া ৰমেনেও সেইদে বুলি পাণ বজাৰলৈ গুচি গ'ল। এতিয়া পাণ বজাৰ গৈ 3টা চিটুৱেশ্যন হ'ব পাৰে, ঠিক আছে। যে ফাৰ্ষ্ট চিটুৱেশ্যনটো হ'ব পাৰে যে সি তাত গৈ যোনটো বস্তু সি বিচাৰিছিলে পাই যাব পাৰে। ছেকেণ্ড চিটুৱেশ্যনটো হ'ব পাৰে যে সি যোনটো বস্তু বিচাৰি গৈছিলে সেই বস্তুটো তাত আছিলে, খালি সি নেপালে, কিয়নো তাত ইমানেই ভিৰ। এতিয়া মই কৈছোৱে চব তালৈকে গৈছে, চব পাণ বজাৰলৈকে গৈছে। সি বস্তুটো বিচাৰি সি পোৱালৈকে মানে বস্তুটো খতম হৈ গ'ল, যোনটো বস্তু সি বিচাৰি কিনিব গৈছিলে। এতিয়া থাৰ্ড চিটুৱেশ্যনটো হ'ব পাৰে যে সি বিচাৰি যোৱা বস্তুকেইটা তাত নাছিলেই। সেই পাণ বজাৰত সি বিচাৰি যোৱা বস্তুকেইটা নায়েই। এতিয়া যদি ফাৰ্ষ্ট চিটুৱেশ্যনটো হয় তেতিয়াতো ভালেই, খালি এতিয়া ভাবা যে ধৰি লোৱা যে ফাৰ্ষ্ট চিটুৱেশ্যনটো নহ'লে, ছেকেণ্ড বা থাৰ্ড চিটুৱেশ্যনটো হ'ল, আৰু সেই ছেকেণ্ড বা থাৰ্ড চিটুৱেশ্যনটো হোৱাৰ পিছত সি যেতিয়া বস্তুকেইটা নাপালে,
তাৰ পিছত সি গম পালে যে তাৰপিছত কাৰোবাৰ মুখৰ পৰা গম পালে বা সি নিজেই গম পালে যে ফেঞ্চি বজাৰ যোনখনলৈ সি নগ'লে সেই ফেঞ্চি বজাৰত সি বিচৰা বস্তুকেইটা আছিলেও আৰু তাৰ কাৰণে সেই তালৈ ফেঞ্চি বজাৰলৈ যাবলৈ ইজিও আছিলে আৰু তাত ভিৰো কম আছিলে সি ইজিলি গৈ তাৰ পৰা বস্তুকেইটা লৈ আহিব পাৰিলেহেঁতেন সি খালি ফাৰ্ষ্টতে বেলেগৰ কথা শুনি পাণ বজাৰ গুচি গ'ল সি তাত বস্তুকেইটা নাপালে আৰু ফেঞ্চি বজাৰ পিছত যদি যায় আৰু সেইটো বেলেগ কথা তাৰ কাৰণে এনেই খালি টাইমটোও ৱেষ্ট হ'ল তাৰ পইচাও গ'ল যি গ'ল এতিয়া মই যোনটো এই কাহিনীটো ক'লোঁ এই কাহিনীটো যোনটো মই মানে কাহিনীটোত খুৰাই যোনটো পাৰ্চপেক্টিভৰ ৰমেনক এডভাইচটো দিছিলে যে পাণ বজাৰ যোৱা বুলি আমি নৰ্মেলি জেনেৰেলি যেতিয়া মানুহক কওঁ যে এইটো স্কোপ ভাল মানে এইটো বস্তুত এইটো জেগাত যোৱা স্কোপ বহুত আছে তেতিয়া আমি সেই তেনেকুৱা এটা পাৰ্চপেক্টিভৰ পৰাই কওঁ এতিয়া এই গোটেই ষ্টৰিটোত ৰমেন মানে যোনটো ল'ৰাজন আছিলে নতুন জেগাতলৈ শ্বিফ্ট হোৱা ল'ৰাজন সেই ৰমেন হৈছে ষ্টুডেণ্টবোৰ মানে যোনে ক্লাছ 10 নতুনকৈ পাছ কৰিছে বা ক্লাছ 12 নতুনকৈ পাছ কৰিব সেইখিনি হৈছে ৰমেন আৰু খুৰা হৈছে ছ'চাইটিটো বা যোনে আমাক কয় আৰু ইণ্টেনশ্যনটো ভাল থাকে ঠিক আছে মই ইণ্টেনশ্যনটো বেয়া বুলি কোৱা নাই খুৰাৰো ইণ্টেনশ্যনটো ভাল আছিলে আৰু আমাক যোনে কয় বা আমিও কাৰোবাক যদি কওঁ যে এইটোত স্কোপ বহুত আছে তাত যোৱা আমাৰ ইণ্টেনশ্যনটো ভালেই থাকে বাট হেল্পফুল কিমান হ'ব সেইটো আমি কেতিয়াও চিয়'ৰলি ক'ব নোৱাৰোঁ এতিয়া লগতে যোনটো মই মাৰ্কেট দুখনৰ কথা কৈছিলোঁ সেই মাৰ্কেট দুখন হ'ল কোনটো ষ্ট্ৰীমত কোনটো ছাবজেক্টত কোনটো প্ৰফেশ্যনত কিমান স্কোপ আছে সেইটো হৈছে মাৰ্কেট দুখন সেই মাৰ্কেটকেইখনে সেইটো বস্তু বুজাইছে আৰু লগতে ৰমেনে যোনকেইটা বস্তু কিনিব গৈ আছিলে সেই বস্তুকেইটা মানে হৈছে সেই ষ্টুডেণ্টটোৰ ইণ্টাৰেষ্টটো বা পেশ্যনটো বা সি কি বস্তু কৰি ভাল পায় কি কাম কৰি ভাল পায় সেইটো হৈছে সেই বস্তুকেইটা যোনকেইটা বস্তু কিনিব গৈ আছে এতিয়া খুৰাই তাক ৰমেনক নুসুধিলে যে তই কি বস্তু কিনিব যাৱনো আমি জানিবই ট্ৰাই নকৰোঁ যে আচলতে ষ্টুডেণ্টটোৰ বা সেই যোনে নতুনকৈ পাছ কৰিছে নতুন বস্তু এটা চুজ কৰিব ট্ৰাই কৰিছে তাৰ আচলতে ইণ্টাৰেষ্টটো কিনো সি কি কৰি ভাল পায়নো সেইটো আমি জানিবই ট্ৰাই নকৰোঁ আৰু লগতে যোনটো ভিৰৰ কথা কৈছিলোঁ মই ভিৰ মানে হৈছে কম্পিটিশ্যনটো এতিয়া কোনোবা এটা মাৰ্কেটত অবভিয়াছলি কম্পিটিশ্যনটো বেছি হ'ব এতিয়া তাত গৈ তাৰ লাভো হ'ব পাৰে লোকচানো হ'ব পাৰে চ' মেইনলি মই এইটো কথাই ক'ম যে এতিয়া লাষ্টত যে যোনেই তুমি মানে নতুনকৈ যদি এতিয়া ক্লাছ 10 পাছ কৰিছা বা ক্লাছ 12 পাছ কৰিবা তেতিয়া তোমাৰ নিজৰ ইণ্টাৰেষ্ট বা নিজেই কি বস্তু কৰি ভাল পোৱা সেইটোৰ ওপৰত ডিপেণ্ড কৰিব লাগে যে তুমি কি চুজ কৰিবা তুমি কি ষ্ট্ৰীম বা কি ছাবজেক্ট চুজ কৰিবা তাৰ ওপৰত ডিপেণ্ড কৰিব লাগে এডভাইচ লোৱাটো বেয়া বুলি কোৱা নাই মই শুনাটো শুনিবা বাট লাষ্ট ফাইনেল ডিচিশ্যনটো সদায় নিজৰ হ'ব লাগে কিয়নো তোমাৰ ইণ্টাৰেষ্ট বা তোমাৰ কি কিনিব আছে মাৰ্কেটত গৈ অকল তুমিহে জানা বেলেগে নাজানে চ' মেইন ডিচিশ্যনটো ফাইনেল ডিচিশ্যনটো সদায় তোমাৰ নিজৰ হ'ব লাগে নিজে অলপ ৰিচাৰ্চ কৰিবা নিজেই জানিব ট্ৰাই কৰিবা যে কোনটো জেগাত কি বস্তু আছে বেলেগ যদি এতিয়া ৰমেনে যদি দুইখন মাৰ্কেটতে যোৱা মানুহক প্ৰথমতে সুধিলেহেঁতেন যোন পাণ বজাৰলৈ গৈছে ফেঞ্চি বজাৰলৈ গৈছে সিহঁতক যদি সুধিলেহেঁতেন যে ক'ত কোনটো বস্তু পায় মেবি সি সেই ভুলটো নকৰিলেহেঁতেন সি তেতিয়া ফেঞ্চি বজাৰলৈ ফাৰ্ষ্টত গ'লহেঁতেন চ' আজিৰ ভিডিঅ'টো ইমানেই আছিলে আশা কৰোঁ ভিডিঅ'টো ভাল পাব আৰু লগতে শ্বেয়াৰ কৰিব ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰিব স্পেচিয়েলি ক্লাছ 10-12 নতুনকৈ পাছ কৰা ষ্টুডেণ্ট যোনখিনি আছে সিহঁতৰ লগত যদি পাৰে শ্বেয়াৰ কৰিব আৰু মই ভাবোঁ অলপ হ'লেও হেল্পফুল হ'ব সিহঁতৰ কাৰণে ভিডিঅ'টো চ' থেংক ইউ